হাই গাইজ নমস্কাৰ এয়া হৈছে ভিডিঅ'টো মাহীৰ জোৰোণৰ দিনাৰে হয় আৰু তাৰপিছত ৰাতিপুৱা মই বঢ়িয়াকৈ ওলাই কৰি ৰেডি হ'লোঁ আৰু লগতে আমাৰ কইনাজনীকো দেখাই দিছোঁ বহুত বেছি ধুনীয়া লাগিছে নহয়নে বাৰু আৰু ইফালে দৰা ঘৰৰ মানুহ ফাইনেলি পালেহি আৰু এতিয়া যিহেতু কিছুমান নিয়ম থাকে ন সেইখিনিও ধুনীয়াকৈ কৰি ল'ব আৰু ইফালে এয়া মাহী বহি আছে আৰু ময়ো অকণমান নিজকেও দেখাই দিছোঁ দেই আৰু এয়া তাৰপিছত সেন্দুৰখিনি দিলে তাৰপিছত নেক্সট দিলে এইফালে এয়া গহনাখিনিও পিন্ধাই দিলে তাৰপিছত এয়া নেক্সট কাপোৰখিনি ধৰি লওক দেখাই তেনেকৈ ফটো চটো উঠিলে আৰু উঠোৱাৰ পিছত ধুনীয়াকৈ এতিয়া যিহেতু সমাজত সেৱাও কৰিব লাগিব ইফালে সেৱা ধুনীয়াকৈ কৰিলে ভাবিলোঁ এতিয়া ভাতকেইটাকে খাই আহোঁ যিহেতু সকলোখিনি কাম শেষ হ'লেই আৰু ইফালে এয়া ধুনীয়াকৈ আমিও ভাতকেইটা খাই ল'লোঁ আৰু ভাত খাই পেলাই এতিয়া যিহেতু ফটোশ্বুট কৰিব মাহীয়ে সেইকাৰণে বাহিৰতো ভাবিলোঁ ক্লিক কেইটামান ৰখাই দিওঁ আৰু নহয় নে কি কয় আৰু এফালে এয়া ধুনীয়াকৈ অলপমান দেখাই দিলোঁ আৰু ধুনীয়াকৈ দিনটো ভালে কুশলে গ'ল আৰু লাষ্টত ভণ্টি আৰু মোৰ ফটো দুখন মানে অকণমান আপোনালোকক দেখাই দিছোঁ বাৰু আজি ভিডিঅ'টো মানে বা